ও জান পরীক্ষা কেন হলা কবা জান যে প্রশ্ন কাটছি মই এবার আগে অনা পাছে কবাই পারা নাই রবা কি জান তুমি ইংলিশত ইমান চকা এখৰ ভিতৰত দুই ক তুমি যদি লিখিব পাৰা নাই তোমাতকে নৰা গেলে কি লিখবা কবা নছো দাই বেয়াৰ কি হৈ গৈছে মোৰা এখৰ ভিতৰত দুই ক বুলি গম পাবি যে মই ৰিজাল্ট দিলি এটা পাম 88 পাম গম পাম যাচোন গম পাম কিমান পা তই 88 এটা 8 0 হৈ যাব আৰু এটা 8 পিছত থাকব অৰ্থাৎ 08 পাবি অৰ্থাৎ অকল 8 পাবি হ'ব দে মোক চেষ্টা কৰিবা নালাগে তই ইংলিছত ফেলে কৰিছিলি তই হাইছেকেণ্ডাৰী ফেলে কৰিছিলি তই ইংলিছত কিমান পাইছিলি সেইটো কৈছো নাগে হ'লেও তোতকে এক বেছি পাইছিলো মই 9 পাইছিলো তই 8 হে পাবি মই এক বেছি পাইছিলো গতিকে মই ওপৰত আছো তোতকে হেই চোন জান এটা নিউজ লাইভৰ মানুহ আন পাও দেখোন মোক কিবা সুধিয়াই আছে নেকি কাইকে যাওঁ ৰবা হেল্ল' বাইদেউ আপুনি এইবাৰ হাইছেকেণ্ডাৰী পৰীক্ষা দিছে নেকি আৰু যদি দিছে আপুনি ইংলিছ ছাবজেক্টখন কেনেকৈ গ'ল আমাক জনাই দিব হয় মই এইবাৰ হাইছেকেণ্ডাৰী পৰীক্ষা দিছো হয় এইবাৰ ইংলিছৰ পেপাৰৰ কথা ক'ব গ'লে ইংলিছ পেপাৰখন বহুত টান আছে সহজ কৰি বহুত টান আছে গতিকে মোৰ গেৰাণ্টি নাই এইবাৰ ইংলিছত পাছে কৰোঁ না ফেলে কৰোঁ তথাপিও এটা চান্স আছে 8 মান পাৰ কি কৈছে আপুনি 8 মান পাব 8 মান পোৱাৰ পিছতো আপুনি পাছ কৰাৰ আশা কৰিছে গতিকে আপুনি পৰীক্ষা দিয়ে একো লাভ নাই 8 পালি পাছ নকৰে 8 পালি পাছ কৰাৰ কিবা আৰু ৰহস্য আছে নেকি আপোনাৰ আছে ইয়াৰ আৰু এটা বহুত ডাঙৰ ৰহস্য আছে আপোনালোকে জানিবলৈ চেষ্টা কৰিছে নেকি হয় জানিব খুজিছো আপুনি জনাবচোন ইয়াৰ আৰু ৰহস্য কেইটা ইয়াৰ আৰু ৰহস্যটো হ'ল মোৰ লগত এজন ছাৰ আছে যিজন ছাৰে মোক ভাল পায় আৰু তেখেতে মোৰ বহি চাব আৰু ইংলিছত মই 8 জাগাত 88 পাম তেখেতে 8 এটা কাষত লগাই দিব আৰু মই লেটাৰ মাৰ্ক পাই যাম মোৰ গতিকে মোৰ লগত ছাৰ আছে মই সেইকাৰণে ভয় কৰা নাই মই এনেও লেটাৰ পাম অৰিজিনেল নম্বৰ মই পাম 8 ছাৰে দিব 8 88 হৈ যায় মই লেটাৰ পাম পিছে বাইদেউ আপোনাক ক'ৰবাত দেখা লাগিছে ক'ত দেখিছোঁ আপুনি জনাব পাৰিব নেকি দেখিব পাৰে মই ইনষ্টাগ্ৰামত বহুত ৰিলছ বনাওঁ ৰিলছত দেখিব পাৰে মোক ইনষ্টাগ্ৰামত ইনষ্টাগ্ৰামত ভাইৰেল সেইজনীয়ে আপোনাৰ পৰা ইণ্টাৰভিউটো লৈ আমি বহুত বেয়া কাম কৰিলোঁ গতিকে আশা কৰিলোঁ আপুনি এটা পৰীক্ষাত ফেইল কৰে কি কৈছা তই মোক ফেইল কৰাৰ আশীৰ্বাদ দিছে ৰ তোক বাছা কেমেৰামেন পল আমাক মাৰিব পল কেমেৰামেন ৰ বাছা মোক ফেইল কৰাৰ আশীৰ্বাদ দিছে এতিয়া পলিচে নানিছে